কথাটো হ'ল এই ৰাস্তাটোৰে প্ৰায় 20 কিলোমিটাৰ মই ডেইলি অহা যোৱা কৰোঁ আৰু এই ৰাস্তাটোত যিবিলাক প্ৰব্লেম মই দেখিবলৈ পাইছোঁ আৰু অসমৰ প্ৰায়বিলাক গাঁৱলীয়া অঞ্চলৰ ৰাস্তাত একেধৰণৰ প্ৰব্লেমেই দেখা যায় আৰু আমি এইবিলাকৰ ওপৰত মাত মতাটো দৰকাৰ বা চোৱা চিতা কৰিব লাগে আৰু সেই বিষয়ে আজি মই অলপ ক'বলৈ গৈ আছোঁ। এই 20 কিলোমিটাৰ ৰাস্তাত সৰু ডাঙৰ 40টামান স্পীড ব্ৰেকাৰ আছে আৰু প্ৰত্যেকটো স্পীড ব্ৰেকাৰৰ এগেইনষ্টত এখন বৰ্ড থকাটো অতি প্ৰয়োজন, কিন্তু ইয়াতে না কোনো বৰ্ড আছে না কিবা চিন দিয়া আছে যাৰ দ্বাৰা চিনি পোৱা যায় স্পীড ব্ৰেকাৰবোৰ। গতিকে ইয়াত কোনো ধৰণৰ বৰ্ড নাই। চাওক, এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। যদি মোৰ কথাখিনিত যুক্তি আছে বুলি ভাবে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে অলপ হ'লেও সজাগতা অৱলম্বন কৰিব পাৰে বা সজাগতা ল'ব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ' ইউটিউবত কমেই দেখিবলৈ পোৱা যায়, কাৰণ এইবিলাক বিষয় মানে সৰু বিষয় বুলি ভাবে, কিন্তু এইবিলাকেতো ডাঙৰ ডাঙৰ ঘটনা ঘটায়। আৰু যে নহওক, আপুনি চাব যেতিয়া ট্ৰেক্টৰে মাটি কাটে সেই ট্ৰেক্টৰৰ মাটিবিলাক ৰাস্তাটো গোটেই ৰাস্তাই মাটি কৰি দিয়ে, যাৰ ফলত ৰ'দ দিলে আপোনাৰ ধূলিৰ উৎপাতত যাব নোৱাৰি। আৰু ছেকেণ্ড, যদি তেনেতে মানে সেইখিনি সময়ত যদি আৰু বৰষুণ দিয়ে তেনেহ'লে ৰাস্তাটোৰ কেনেকুৱা অৱস্থা হ'ব পাৰে আপোনালোকে কল্পনা কৰিব নোৱাৰি। তাৰ উপৰিও আপুনি বাইক বা চাইকেল যিয়ে নচলক তাত পিছল খাই পৰাৰ সম্ভাৱনা খুবেই বেছি। এয়া দেখিছে গোটেই ৰাস্তাটোত মাটি কৰি দিছে। এইবিলাক আমি অলপ চোৱা চিতা কৰিব লাগে যে ট্ৰেক্টৰৰ পৰা মাটি নিওঁতে অকণমান সাৱধানে নিব লাগে যাতে মাটিবিলাক ৰাস্তাত নপৰে। আৰু যদি এইবিলাকত বৰষুণ পৰে কেনেকুৱা অৱস্থা হ'ব মই আপোনাক ভিডিঅ'টোত দেখুৱাই দিছোঁ, চাওক। ইয়াৰ উপৰি আপুনি বাইক চলাওক, চাইকেল চলাওক, ইয়াতে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা অতি বেছি। চাওক এবাৰ ভালদৰে। আৰু ৰাস্তাত আচলতে এই প্ৰব্লেম নহয়, আৰু আছে। আপুনি যেতিয়া গৈ থাকিব মানুহে ৰাস্তাত দামকৈ আপোনাৰ শিল বালি পেলাই থ'ব, কোনোবাই মাটি পেলাই থ'ব, কিন্তু সেইবিলাকতো চাফা নকৰে। আৰু ৰাস্তাটো আজিকালি কেনে সৰু, চেপি মানুহে বেৰা দি চেপি সৰু কৰি পেলাইছে। তাতে আৰু এফালে মাটি থ'ব, এফালে বালি থ'ব, ৰাস্তাটো আৰু সৰু কৰি পেলাইছে। আমি আচলতে এইবিলাকত চকু দিয়াটো উচিত। আৰু এই কথাটো মই একচুৱেলি কাকো লক্ষ্য কৰি কোৱা নাই, কিন্তু সকলোৱে সজাগতা হ'ব লাগে। চাওক, এই ৰাস্তাটো দুইফালে চেপি সৰু হৈ আহিছে। দুখন গাড়ী কাটিবলৈ ৰাস্তা নাই। এখন গাড়ী যদি এফালৰ পৰা আহিছে, এখন গাড়ী ৰখিব লগা হৈছে। এইফালে চাওক, ৰাস্তা আধা মাটিয়ে কৰি পেলাইছে। গতিকে ভিডিঅ'টো মোৰ বনোৱাৰ উদ্দেশ্য এইটোৱে যে সকলোৱে সজাগতা হওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।